বৰাচাউলৰ সান্দহগুৰি পিঠাগুৰি বৰ ঠাণ্ডা পৰিছে দেই এইকেইদিন। আমাৰ ইয়াত যিমান ঠাণ্ডা পৰিছে আণ্টাৰ্কটিকাতো সিমান ঠাণ্ডা নাই পৰা হ'বলা। হে আইচ আইচ বেবী বন ফুল ভাত দিম আহ, চাউল দিম আহ, পিঠা দিম আহ, বৰাচাউলৰ পিঠা দিম আহ। 29 জানুৱাৰী ৰাতিপুৱা খবৰ। মেট্ৰিক পৰীক্ষাৰ ডাঙৰ সিদ্ধান্ত। 6 মাহিলী পৰীক্ষাৰ ভিত্তিত নম্বৰ দিব। এখন নিউজ চাই থাকিব নোৱাৰো দেই আজিকালি। কি বিলাক লিখি থাকে নহয় নিউজত। স্কুলীয়া ল'ৰা ছোৱালীবিলাক কি পথত নিব গম পোৱা গৈছে আৰু। এইবোৰ বাতৰি জাতি পঢ়াই বাদ দিব লাগিব আৰু। বাতৰিখন পঢ়িলে মাথাটোহে গৰম হয়। যা চালা। হেই শুনিছেনে? তুমি কোৱাই নাই আকৌ মই শুনিবলৈ। আমাৰ হাঁহটো ক'ৰবাত গুচি গ'ল। আপুনি ৰছী লগাই বান্ধি থৈছিলে নহয়। ইমান মাইকী মানুহ গাঁঠি দিয়ে নেকি? এতিয়া ক'ৰপৰা আনে আনক হাঁহ এটা বিচাৰি আনে নে বজাৰৰ পৰা আনেগৈ? কি এয়াল চাগি গুচি গ'ল? সঁচাই কৈছা নে তুমি? এনেই মিছা কথা ক'ম নেকি আপোনাক ইমান ৰাতিপুৱাতে? চেছ আৰু বজাৰৰ পৰা আনি থৈছিলো হাঁহটো আকৌ গ'ল আৰু 900 টকা এটা। এই বাৰী পাছফালে অলপ বিচাৰ কুচা কৰি চাওকচোন, সেইফালে ক'ৰবাত সোমাই আছে নেকি? হাঁহটো ঠেঙত ৰছী লাগিছে নহয়, কেনেবাকৈ ক'ৰবাত লাগি ধৰি থাকিব পাৰে। তাকে মই সেই বিচাৰ খোচা কৰি চাওঁ অকণমান বিচাৰি পাওঁ নেকি। বৰাচাউলৰ সান্দহগুৰি পিঠাগুৰি বৰ ঠাণ্ডা পৰিছে দেই এইকেইদিন। আমাৰ ইয়াত যিমান ঠাণ্ডা পৰিছে আণ্টাৰ্কটিকাতো সিমান ঠাণ্ডা নাই পৰা হ'বলা। তাতে আকৌ সেই ৰাতিটো দীঘল নহয়। গোটেই ৰাতি জুপ লৈ শুই থাকিলোঁ আজি। গোটেই গাটো গেন্ধেলি পমা গোন্ধাই গৈছেগৈ। বাদ দে, গোন্ধালে গোন্ধাই থাকক। আজি দেখোন লখেইটা আগত নৌ খোৱা পাতিছে। লখেইটা ঘৰৰ পৰা আহোগৈচোন এপাক, কি কৰিছে চায়ো আহোগৈ। জয় মা শ্মশান কালি যাওলা জীয়েক। এই মানুহজনৰ কি হয় জানো, ভালকৈ হাঁহ এটা বান্ধি থ'ব নোৱাৰে। কি হৈছে নবৌ? লখেইটা ঘৰত নাই নেকি? নালিয়া ভাইটি আছে সেই বাৰী পাছফালে আছে নেকি? নৌ খাবলৈ হাঁহটো আনি থৈছিলোঁ নহয়, সেই এৰালি চাৰি পিনি গুচি গ'ল ক'ৰবাত। এৰালি চাগি গুচি গ'ল? থাকিব নেথাকে ক'লে যাব? ক'ৰবাত হাবিয়ে চাবিয়ে সোমাই আছে চাগে। তেনেহ'লে লখেইটাক অলপ হেল্প কৰি দিওঁগৈ ময়ো হাঁহটো বিচৰাত। বিটু ভাইটি দেখা নাই যে নবৌ? নে বাপ বেটো হাঁহ বিচৰাত লাগি আছেগৈ? তাৰনো অকল শুই থকাহে কাম। স্কুলো বন্ধ নহয়, এই মোবাইল টিপি শুই আছে চাগে ভিতৰত। দেখিছেনে নবৌ এইবিলাক লোৱা? ইমান দুভাগ দুপৰীয়ালৈকে শুই থাকে নে? আগতে আমাৰ দিনত ৰাতিপুৱা 4টামান বজাৰ পৰা মাৰ্বল গুটি খেলি থাকোঁ চোতালত। কি ঠাণ্ডা চিনিয়ে নাপাওঁ। আজিকালি এইবোৰ লোৱাহে। ৰ'বচোন ডিঙিতে ধৰি পিনি চুচুৱাই লৈ যাওঁ বাহিৰলৈ। নাই আৰু কিমানৰ বিচাৰিম আৰু। হেঁপাহে নিলে নে মানুহে নিলে নে এতিয়া হাঁহটো? এইফালে অকণমান বিচাৰি চাচোন পাওঁৱে নেকি। আইচ টি আহ। লাভ নেদেখিলোগৈ আৰু। নহ'ব আৰু। শুকান দাইটি ঘৰতে চাওঁগৈ। তাৰ ঘৰত হাঁহ দেখা নিচিনা লাগিছিলে। লখেইটা হাঁহটো বিচাৰি পালে নাই হয় পিছে? নাই নালিয়া ভাইটি, ইমান বিচাৰিলোঁ গম পোৱা নে? নাই, হেঁপাহে লৈ গ'ল চাগে। ৰ'বচোন ময়ো অলপ বিচাৰি চাওঁ পাওঁৱে নেকি। ব'লা বিটু, তুমি আমি অলপ সেইফালে বিচাৰি আহোঁগৈ। ব'লা বিচাৰি আহোঁগৈ। মই ঘৰত আছোঁ দেই, তোমালোকে আহিবা। লখেইটা আপুনি গৈ থাকক। আমাৰ হাঁহ বিচৰা মিছন ছাকচেছ নহ'ব যেন পাইছোঁ। সেইফালে আৰু টামাত লগাই চাওঁ ৰ'বা। আইচ টি আইচ আহ ধান দিম চাউল দিম ভাত দিম চব দিম আহ। হে আইচ বেবী বন ফুল ভাত দিম আহ, চাউল দিম আহ, পিঠা দিম আহ, বৰাচাউলৰ পিঠা দিম আহ। এনেকৈ আপুনি হাঁহে মাতিছেনে? বিচাৰি নাপালে কি কৰিম পিছে? কোনে হাঁহটো চুৰ কৰিলে ৰহস্যটো ফাদিল কৰিব লাগিব ৰ'বা। এতিয়া ব'লাহে ঘৰলৈ। ব'লা। পাপা কি হ'লো ল'ৰা? তেটো ফালি চিঞৰিছ? হাঁহটো বিচাৰি নাপালোঁ নহয় পাপা। লখেইটা হাঁহটো কি হ'ল? জাচুচ লগাব লাগিব দেই, ইমান বিচাৰি পোৱা নাই। তাকেহে কেনেকৈ জানো পুতুকে হাঁহটো নোহোৱা হৈ গ'ল বান্ধি থোৱা জেগাৰ পৰা। নৌকাটো পিছলাবই লাগিব আৰু 2 দিনৰ পিছত খাই থ'ম নেকি। হ'ব একো নাই, 2 দিনমান পাছত খালেওতো হ'ব। তেন্তে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো সামৰিছোঁ দেই। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ, পাহৰি থাকে ছাবস্ক্ৰাইব কৰি ল'বলৈ। এতিয়াই কৰি দিলোঁ দেই, ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আমাৰ ভিডিঅ' বনাই যাবলৈ ভাল লাগিব। তেনেহ'লে আজিলৈ বাই বাই।